বন্ধু-বান্ধৱীসকল, আজি আপোনালোকলৈ মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু পলম নকৰি আহকচোন চাওঁ কিহৰ ভিডিঅ'। 10:30 বজাৰ লগে লগে আজি মোৰ এটা পাৰ্চেল আহি গ'ল আৰু পাৰ্চেলটো মই ভাবিলোঁ আপোনালোকৰ আগতে আনবক্সিং কৰি দেখুৱাই দিওঁ। আৰু মই লৈছোঁ এখন কেঁচি আৰু এইটো পাৰ্চেল। আৰু ময়ো চাওঁ, লগতে আপোনালোককো দেখুৱাই দিওঁ। এইটো হ'ল মোৰ ল'ৰাটোৰ কাৰণে আৰু দেখিবলৈ ৰংকেইটা বহুতেই সুন্দৰ লাগিছে। এইকেইটা দেখিছেনে? মোৰ বহুতেই পচন্দ হৈছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। এই পেকেটটোত আহিছে 5 পিচ। এইটো বাৰু মই দেখুওৱা হৈ গ'ল আৰু এটা পাৰ্চেল আছে, খন্তেক সময় ৰৈ দিয়ক। এইটো আৰু এইটো মই আপোনালোকৰ মাজত আনবক্সিং কৰি দেখুৱাই দিছোঁ। ভাল লাগিলে জনাব। এইযোৰ হ'ল মোৰ পচন্দৰ কাপোৰযোৰ। এয়া দেখিছেনে কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে? মই চাদৰখন আপোনালোকক দেখুৱাই দিছোঁ খুলি। এইখন নিজে ইনকম কৰি যেতিয়া কিবা এটা বস্তু লোৱা হয় মনটো বহুতেই ভাল লাগে, নহয়নে বাৰু? আৰু সেইকাৰণে মই আজি ভাবিলোঁ মোৰ ইনকমেৰে এযোৰ কাপোৰকে লৈ থওঁ। সেই বুলি ভাবিয়ে মই কাপোৰযোৰ অৰ্ডাৰ কৰি দিলোঁ আৰু আজি অৰ্ডাৰ আহি গ'ল। এইটো দেখিছেনে কেনেকুৱা লাগিছে জনাব নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।